নমস্কাৰ, মই যদি আপোনালোকে চাই আছে মোৰ ইউটিউব ছেকেণ্ড চেনেল এজাজ ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মোৰ আৰু এজাজ ব্লগৰ এই প্ৰথমটো ভিডিঅ'। আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। কাইলৈ ধবুৰ পূজা আছে, গতিকে সমূহ মিচিং সম্প্ৰদায়ৰ সমূহ লোককে মোৰ তৰফৰ পৰা এজাজ ব্লগৰ পৰা ধবুৰ পূজাৰ আন্তৰিক শুভকামনা থাকিল। বৰ্তমান মই উপস্থিত হৈ আছোঁ এতিয়া আই লাভ দিচাঙত, যিটো আই লাভ ৰিজৰ্ট বুলি কয়। আপোনালোকে লকডাউন খুলিলে আহিব পাৰিব, ফটো মাৰিব পাৰিব, খানা খাব পাৰিব আৰু ধুনীয়া লোকেশ্যন, আপোনালোকে এবাৰ আহি চাব পাৰিব। কাইলৈ ধবুৰ পূজা আছে, গতিকে কাইলৈ কাৰণে আমি কাগৰি কাটিব গৈছোঁ। কাগৰি কটা জেগালৈ পাম আমি। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। বৰ্তমান মই দিচাং নৈ উপস্থিত হৈছোঁহি। আপোনালোকক মই দিচাং নৈখনত দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই আপোনাক বেক কেমেৰা দি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমাৰ দিচাং নৈখন, আপুনি এবাৰ চাই লওক, ইমান ধুনীয়া নজাৰা। পানী বাঢ়ি আছে আৰু পানী কমিছেগৈ এতিয়া। কালি পৰহি বৰষুণৰ পানীয়ে বাঢ়ি আছিলে, এতিয়া কমিছেগৈ বাৰু। চাব পাৰিব আপুনি আপোনালোকে। Taruh deh. এয়া আমাৰ দিচাং নৈ, আপোনালোকে চাব পাৰিব। বৰ্তমান দিচাং নৈ পাৰ হ'লোঁ, আপোনালোকে চাব পাৰে। এতিয়া নাও এইখিনি ৰখাব লাগিছিলে, অকণমান পিছলৈ আহিলে। এতিয়া নাও টানি লৈ গৈ আছে, আপোনালোকে চাব পাৰিব। ইয়াৰ পাছত ইয়াৰ পৰা আমি কাগৰি কটা জেগালৈ যাম। আপোনালোকে চাই থাকিব। কাগৰি কটা ভিডিঅ'সমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই লগৰবোৰক চাই লওক, গোটেইকেইটা খোজকাঢ়ি গৈ আছে। উঠিলে কিছুমান আৰু এই নাও উপস্থিত থাকিলে উঠাই লৈ গৈ আছে। এতিয়া এয়া দিচাং চাপৰি পিকনিক প্লেচ। জানুৱাৰী মাহত, ফেব্ৰুৱাৰী মাহত ইয়াত পিকনিক খাবলৈ বহুতো পৰ্যটক আহে। আপোনালোকে জানুৱাৰী মাহত আহিব পাৰিব 2021 চনত। চাই লওক কিমান ধুনীয়া নজাৰা। এয়া শান্তনু পাঙ্গি। নমস্কাৰ, মোৰ নাম শান্তনু পাঙ্গি। তাই শান্তনু পাঙ্গিয়ে ভাল টিকটক ভিডিঅ' বনায়। তাৰ ভাল ভিডিঅ' বনায় আৰু যদি ভাল লাগে ফ'ল' কৰিব। ভাল লাগিলে ফ'ল' কৰি দিব। আৰু তাই নিজে ভইচ কিবা ডাব কৰে, ভইচটো নিজে দি পিনি টিকটকটো বনায়। আপোনালোকে চাব এবাৰ গৈ, ভাল ভিডিঅ' বনায়। এই শান্তনু পাঙ্গিত
টিকটক লিংকটো আপোনালোকৰ এই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব, গৈ তাত আপোনালোকে তাইক ফ'ল' কৰিব পাৰিব। আৰু এজনক লগ কৰিব বিচাৰিছোঁ, তাৰ নাম মণিকান্ত। হেল্ল' হাই, মই মণিকান্ত জৈন। মোৰ টিকটক আইডিটোত আছে মণিবাই 08 বুলি। ঐয়াকে দোকানাময়ী আদিয়ালে লিংলাং সিঙৌৱে গেদপ কানাম আদিয়ালে লিংলাং সিঙৌৱে তোৰ দোষ মানাম দকে মদিৰলাং কাবলিঙৌৱে আনাম কংকল গিয়ে কবি পানু জংকি কলু দ যাইকি না যাইকি নানি কাক বিলিংগা মাং তোৰ দোষ ওয়া মানাম নঙ পাইকি না পাই। আপোনালোকক আৰু এজনক লগ কৰিব বিচাৰিছোঁ, তাইও টিকটক কৰে। টিকটক কৰাৰ লগতে মোৰ আপোনালোকে কভাৰ ভিডিঅ'টো প্ৰথমটো চেনেলত আপোনালোকে দেখিছে, তাই কভাৰ ভিডিঅ' কৰে, কভাৰ ভিডিঅ' ভাল এক্টিং কৰে। তাইকো চিনাকি কৰাই দিব বিচাৰিছোঁ, আপোনালোকে চিনাকি হৈ লওক। তাই এয়া ৰমেন জৈন, নামটো কৈ দিয়া। ৰমেন জৈন দিছামুখ বলমা। অঁ, তাইও ভাল টিকটক কৰে। আপোনালোকে ৰমেন জৈন টিকটকত চাৰ্চ কৰি আপোনালোকে তাইকো ফ'ল' কৰিব পাৰিব। মই লিংকটো বাৰু তাইৰো ডিছক্ৰিপশ্যনত দি দিম, মানে লিংকটো টিকটক দি দিম, আপোনালোকে তাত গৈ ফ'ল' কৰিব। তাইকো মই এটা ভাল মানে পইণ্ট এটা গাই দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ। তাইও ভাল গায়, তাৰ কাৰণে তাইকো এটা ৰিকুৱেষ্ট কৰিছোঁ, এটুকুৰা বেছি নহয়, গাই দিয়া। Oh nama alak laksal so namdan asidaga oh nama alak laksal so namdan beryodola bermala ngoko sopa bernamdan obonodi anadam bangko lapa mesumang Ajodok menam nom mitpan lapa mesumang hey hey ya hey এয়া চাই লওক কি ঘূৰ হৰণ্য বোল, সাংঘাতিক হৰণ্য। আপোনালোকে চাই লওক, চাৰিওফালে জংঘলে জংঘল। চাই লওক এবাৰ কি সাংঘাতিক জংঘলৰ মাজতে আমি গৈ আছোঁ। চব বেলেগ বেলেগ হৈ গ'ল। আমাৰ লগত অহা কেইটামান আগত গ'ল, কেইটামান ইয়াত, আৰু আপোনালোক এইটো পিছতো আহি আছে। চাই লওক কেনেকুৱা জংঘল। এয়া হৈছে দিচাংমুখ চাপৰি। চাই লওক, এইটো জিলাবস্তি বুলি কয়, জিলাবস্তি ঘৰমূৰ। চাই লওক ইয়াত কাগৰি আছে বোলে, কাগৰি চাই লওঁ বাৰু ক'ত আছে। অঁ, এই কাটি আছে দেখোন। kapil katok bom na ke gay la tag mabon যকটো ৰখলা কোন শান্তনু যকটো ৰে apa na loyak pa nokko bida hokkom bom চাই লওঁ ভিতৰলৈ সোমাই চাওঁ আপোনালোক। চাই লওক কাগৰি। এয়া সাগৰী, চাই লওক। এতিয়া ময়ো কাটিব সোমাইছোঁ। কাগৰী আপোনালোকক দেখুৱাম, কাগৰী কেনে কাটো পাৰি বা পঢ়ি গৈছোঁ দেখোন। এইয়া সাগৰী কিন্তু সৰু হৈ আছে, ডাঙৰ বিচাৰিব লাগিব এতিয়া। এয়া অলপ ডাঙৰ আছে, এইটো ইয়াৰ পৰা কাটিব লাগিব। We'll be right back.
কৰি ময়ো খাইছোঁ দেই ময়ো সিহঁতি ইউটিউবাৰ ময়ো কৈছোঁ। কমলানীন খোৱাৰ ব্যৱস্থা চলি আছে টিকটকাৰ খোৱাৰ ব্যৱস্থা চলি আছে सिंगा खाता है तू कमेंट में पहली बढ़ता है ভাই তোমাৰ ব্লগটা কমেডি টাইপৰ ভাল লাগিছে কমেডি টাইপ মই লোকাছটো দেখো এটা যে লোকাছটো একদম ও ভাই আগতে আপোনালোক খাই লওক কুকু যাবা না বৰ্তমান আমাৰ খাগৰি কটা হৈ গ'ল আমি এতিয়া লৈ গৈ আছোঁ আমি আকৌ ঘৰলৈ লৈ গৈ আমি নামঘৰত থৈ দিম বৰ্তমান আমাৰ খাগৰি কটা হৈ গৈছে আমি এতিয়া লৈ গৈ আছোঁ কাইলৈ আমাৰ যিটো ডবুৰ নিয়ম আছে এই নিয়মসমূহ কৰিবৰ কাৰণে আৰু কাইলৈ এইটো ব্যৱহাৰ কৰা হ'ব আপোনালোকে আজি ভিডিঅ'টোৰ পিছত নেক্সট ভিডিঅ' আপোনালোকে এপিছ'ড হিচাপে কাইলৈ আপোনালোকে পাই যাব ভিডিঅ'টো কাইলৈ যিটো নীতি নিয়ম হ'ব সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে নিশ্চয় চাব বৰ্তমান আহি পালোঁ খাগৰি কাটিও আনিলোঁ আৰু এতিয়া আমি এইটো গোটেইকেইটা লৈ গৈ নামঘৰত থৈ দিম আৰু কাইলৈ ডবুৰ পূজা 7-8টামান বজাত আমি এইবোৰ উলিয়াই নিয়মসমূহ কৰিম আৰু আপোনালোক সকলোলৈ ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে আৰু এতিয়া ভিডিঅ'টো ইয়াত ইমানতে আমনি মাৰিব লাগিব কাৰণ কৈ থাকিলে বহুত দীঘল হৈ থাকিব গতিকে আপোনালোক সকলোলৈ বাই বাই আৰু কাইলৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব